নহয় একো নহয় এইটা চক কাছ এতিয়া মানে ফুলজোপা মানে গা গছতে লাগিছে তো এটা ওচৰলৈ মাতিছে কিন্তু আহা নাই আমাৰ উজনি অসমফালে দেখা পোৱা নাযায় ইয়াতে আমি ইফালে চক এনেকৈ এইবিলাক চক মানে ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই পৰিমিতা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ মই বৰ্তমান এতিয়া আজি যাবলৈ লৈছোঁ এয়া চক এতিয়া আমি ৰিক্ৰিয়েশ্যন পাৰ্কত যাব লৈছোঁ হয়তো আপোনালোকে এইফালে দেখা পাইছে পিছফালে আমি সোমাই যাম তো তাত কি আছে আপোনালোকক মই দেখুৱাম আজি আৰু এই পাৰ্কটো আছে ডিফুত আছে এফালে লিখা আছে চাওক আৰু তেনেহ'লে ব'লক ভিতৰলৈ সোমাই যাওঁ গৈ থাকোঁ আৰু যিহেতু মই পাৰ্কটোলৈ আহি নাই পোৱা আৰু এফালে মনীষা আছে এফালে মনীষা হাই কৈ দিয়া মনীষা হাই আপোনাৰ এতিয়া আমাক ফুৰাব ভিতৰত পাৰ্কটো কেনেকুৱা কি আছে অকণমান জনাই দিব তাই তেনেহ'লে ব'লক ভিতৰলৈ যাওঁ আৰু চাওঁ কি আছে আপোনালোককো দেখুৱাই থাকে চক এখন গেট ইয়াত লিখা আছে হেম্পু আশ্ৰম আৰু এয়া চক আমি এতিয়া ভিতৰত সোমাই গৈছোঁ আৰু এইফালে টিকেট লৈ লৈছোঁ তাৰপিছতে আৰু ভিতৰত কি আছে ব'লক চাওঁগৈ আৰু আপোনালোককো অকণমান দেখাই থাকোঁ কি আছে ভিতৰত আৰু এফালে চাওক এফালে পাৰ্কৰ ভিতৰতে এফালে আছে কেণ্টিন এয়া চাওক তাৰপিছতে সোমাই আহিয়ে পাৰ্কটোৰ ভিতৰত সোমাই আহিয়ে মই এজোপা অদ্ভুত ফুলৰ গছ দেখিলোঁ এফালে হয়তো আপোনালোকে দেখিছে ফুলজোপা যিহেতু আমি ফুল দেখোঁ মানে ফুল ডালত লাগে কিন্তু এয়া চাওকচোন এয়া মানে গা গছতে লাগিছে গছজোপা গা গছতে তো মই গছজোপাৰ নাম নাজানো পিছত আপোনালোকে গম পাব পিছত মই যদি কাৰোবাক লগ পাওঁ তেনেহ'লে আপোনালোকক সুধি জনোৱাম ফুলজোপাৰ নাম কি হয় এফালে এটা বাঁহ এটা দেখিছোঁ এইটো আমাৰ উজনি অসম ফালে দেখা পোৱা নাযায় ইয়াতে আমি দেখি পাইছোঁ ইয়াতে পাৰ্কত আৰু এই বাঁহটোৰ নাম চেকটিবুক এনেই মানে কলচী বাঁহ বুলি কোৱা হয় আৰু কাৰ্বি ভাষাত ইয়াত চেকটিবুক বুলি কোৱা হয় এফালে চাওকচোন আমাৰ উজনি অসম ফালে এইটো প্ৰায় দেখা পোৱা নাযায় মই দেখা নাই আৰু ইয়াত এতিয়া এই পাৰ্কতে দেখা পাইছোঁ বহুত আছে এফালে আৰু এইফালে চাওক ইমান ডাঙৰকৈ এটা বহুত ডাঙৰকৈ ইয়াত একদম ধুনীয়াকৈ এটা ঘৰ নিচিনা বনাই থোৱা আছে এইটো হৈছে মানে ইয়াত জিৰণি ল'বলৈ বনাই থোৱা আছে আৰু দেখিছেনে আপোনালোকে কিমান ডাঙৰ আৰু ইমান ধুনীয়াকৈ আৰু পৰিষ্কাৰকৈ ইয়াত বনাই থোৱা আছে দেখিছেনে আৰু চব সকলোবিলাক মানে ইয়াত বাঁহেৰে বনাই থোৱা আছে চাওক কিমান ধুনীয়াকৈ ইয়াত বাঁহেৰে সজাই থোৱা হৈছে গোটেই ঘৰ এইফালে চাওক এইফালে কাঠেৰে সজাই থৈছে এইফালে এনেকৈ কাৰ্বিসকলৰ ৰজাৰাণীক এনেকৈ এইফালে দাদা এজন লগ পাইছোঁ তেখেতে আমাক সহায় কৰিব পাৰ্কখন ফুৰিবলৈ কোনফালে কি আছে আপোনাৰ নামটো দাদাজনৰ নামো কৈছে আৰু কৈছে এতিয়া আমাক ফুৰাব কোনফালে কি আছে আমি নাজানো দেখুৱাই দিব অকণমান সহায় কৰিব নিশ্চয় আহক তেনেহ'লে যাওঁ ৰাস্তাৰে এনেকৈ পাৰ্কখন ফুৰি থাকোঁতে এফালে চাওক এয়া মই এক অদ্ভুত প্ৰতিভা দেখিবলৈ এয়া আপোনালোকে দেখিছেনে ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ছবি এয়া চৰাই চিৰিকটিৰ ছবিসমূহ এফালে বনাই থোৱা হৈছে আৰু এইবোৰ দেখিছেনে এইবোৰ সকলোবিলাক টাইলছৰ টুকুৰাৰে বনোৱা হৈছে দেখিছেনে কিমান সুন্দৰকৈ তেওঁলোকে টাইলছৰ টুকুৰাৰে এইসমূহ সজাই থৈছে তাতে এয়া চওক এফালে মই দেখা পালোঁ হালধীয়া ৰঙৰ বাঁহ যিহেতু মই আমাৰ উজনি অসম ফালে সেউজীয়া ৰঙৰ বাঁহ দেখা পাইছোঁ কিন্তু ইয়াত আহি মই হালধীয়া ৰঙৰো বাঁহ দেখি পাইছোঁ ইয়াত বিভিন্ন ধৰণৰ গছ গছনি আছে মানে বহুত ফল মূল হওক কিবা কিবি মানে বহুতো ধৰণৰ গছ গছনি আছে আৰু ইয়াতে চাওক ইয়াতে এজোপা দেখিলোঁ এজোপা হৈছে ইলাইচি গছ এইজোপা হৈছে বৰ ইলাইচিৰ গছ চাওক ইয়াত তেনেকৈ চাইনবৰ্ডো লগাই থোৱা হৈছে হয়তো আপোনালোকে ভালদৰে ধৰিব পৰা নাই কিন্তু চাইনবৰ্ডো লগাই থোৱা হৈছে ইয়াত আপোনালোকে দেখি পাইছে ইয়াতে এই পাৰ্কত মানে চিৰিয়াখানাৰ দৰে আছে এফালে হৰিণ এফালে ওচৰলৈ মাতিছে কিন্তু অহা নাই তো আপোনালোকক অকণমান দূৰৰ পৰাই দেখাব লাগিব এতিয়া যিহেতু ওচৰলৈ অহা নাই সেইফালে চাওক পোৱালিও আছে হৰিণৰ আৰু এয়া চাওক এয়া হৰিণক পানী খাবলৈ এনেকৈ পুখুৰীৰ নিচিনা কৰি দিছে ইয়াতে পানী জমা থাকে এইফালে অহা নাই এতিয়া হৰিণকেইটা ওচৰলৈ আপোনালোকে হয়তো দেখি পাইছে এয়া চাওক চাওক আমি এতিয়া গৈ আছোঁ এইফালে মানে এই পাৰ্কখন একদম পূৰা মানে চিৰিয়াখানাৰ নিচিনাই দাদাজনে এতিয়া লৈ কৈছে এইফালে কাছ আছে বুলি তো ব'লক চাওঁগৈ আৰু এই পাৰ্কখন হৈছে অসম বন বিভাগৰ দ্বাৰা পৰিচালিত এখন পাৰ্ক হয় আৰু সেইকাৰণে ইয়াত বিভিন্ন ধৰণৰ ইয়াত বেছিকৈ মানে বনজ সম্পদৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ গছ গছনি ইয়াত সংগ্ৰহ কৰি থোৱা হৈছে আহি গ'লোঁ চব আটাইতকৈ ডাঙৰ বস্তু মই আগতে দেখা নাই ইয়াত দেখিছোঁ ফাৰ্ষ্ট টাইম এফালে চাওক কাছ এয়া হয়তো আপোনালোকে দেখিছে এয়া চাওক কাছ এইকেইটা চাওক কাছ এতিয়া মানে উঠা নাই উঠাবলৈতো চেষ্টা কৰি থকা হৈছে কিন্তু উঠা নাই আকৌ মাথাটো এইফালে সোমোৱাইহে দিছে এয়া চাওক বহুত ডাঙৰ কাছ আৰু সেইফালেও আছে দুটা আৰু কাছবিলাকক এনেকৈ পানী খাবলৈ দি থোৱা হৈছে
আৰু এইফালে দেখিছেনে যিমানবিলাক গছ গছনি আছে সেইবিলাক মানে সকলোবিলাক হৈছে ঔষধৰ গছ গছনি ইয়াত মানে বিভিন্ন ধৰণৰ ঔষধৰ গছ গছনি আছে এইফালে যিমান ডাঙৰকৈ আপোনালোকে দেখিছে গছ গছনি যিমানখিনি আছে গোটেইখিনি মানে ইয়াত অকল ঔষধি গছৰে অকল বাগিচা হয় এইফালে চাওক এইফালে মই চবৰ নামবিলাকো নাজানো আৰু চাইন বৰ্ডবিলাক সিফালে লগাই থোৱা আছে ভিতৰৰ ফালে সোমাই যাবলৈ অলপ অসুবিধা হয় আৰু যিহেতু বতৰো অলপ প্ৰতিকূল হৈছে সেইবাবে ভিতৰলৈ সোমাই যাব নোৱাৰোঁ আৰু দেখিছেনে আপোনালোকে কিমান গছ গছনি আছে আৰু এইফালে যিমানখিনি গছ আছে সকলোবিলাক ঔষধৰে গছ হয় ইমান ধুনীয়াকৈ তেওঁলোকে সংগ্ৰহ কৰি থৈছে দেখিছেনে কিয়তে বান্দৰ এটাও দেখা পাইছোঁ বান্দৰ অকল এটাহে আছে যিহেতু বান্দৰ আমি দেখিয়ে থাকোঁ হ'লেও আৰু ইয়াত থোৱা আছে আপোনালোকক দেখুৱাই দিছোঁ এফালে চাওক বান্দৰ সম্পদসমূহ কেনেকৈ মানে ইয়াত নিৰীক্ষণ কৰি থোৱা হৈছে সেয়া আপোনালোকক দেখাই দিওঁ এয়া চাওক বান্দৰটো খেলি আছে অকলে এফালে চাওক এফালে হৈছে চব ফুলগছ আছে এইসমূহ চব এনেকৈ ইয়াত ফুলগছবিলাক থৈ দিয়া হৈছে এফালে আছে কাৰ্যালয়টো ইয়াতে আছে ৰেংক ফৰেষ্ট অফিচাৰ এফালে চাওক ইয়াতে চাইনবোৰ্ড লগাই থোৱা আছে সেইটোও হৈছে ইয়াৰ কাৰ্যালয় চাওক আপোনালোকে গোটেই পাৰ্কখন দেখি পাইছে ইমান বেছি গছ গছনিৰে ভৰা কিন্তু আপোনালোকে ৰাস্তাসমূহ এইটো মন কৰিছে চাওকচোন ৰাস্তাসমূহ দেখিলে পাতো পৰি থকা নাই মানে ইয়াৰ কৰ্মীসকলে কিমান সুন্দৰকৈ পাৰ্কটো সজাই থৈছে ইয়াতে দেখা পোৱা গৈছে এয়া চাওক আৰু এইফালে চাওক এজোপা হৈছে ধুনা গছ ইয়াত চাওক ধুনা গছো কিমান ধুনীয়াকৈ নিৰীক্ষণ কৰি ৰখা হৈছে এয়া চাওক আমি জানিব পাৰিছোঁ সিফালে মানে একেবাৰে ধুনা গছৰ পৰা এখন বাগিচা আছে কিন্তু আমি আহাৰ টাইমত ঠিকে বতৰ আছিলে এতিয়া দেখিছোঁ অকণমান বতৰটো বেয়া হৈ আহিছে তো সেইফালে আপোনালোকক দেখুৱাব নোৱাৰিম সেইকাৰণে মই এনেকৈ এজোপা গছে আপোনালোকক দেখুৱাইছোঁ এইফালে চাওক এইফালে চাইনবোৰ্ডখন হয়তো আপোনালোকে দেখি পাইছেনে নাই নাজানো ভালকৈ কিন্তু এজোপা চাওক এজোপা হৈছে মানে বন আমৰ গছ এয়া চাওক এজোপা হৈছে এজোপা বন আমৰ গছ এইজোপাও এনেকৈ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে বেছি ভাগৰ লাগিছে ইমান দূৰ খোজকাঢ়ি চোৱা তো ইয়াতে অকণমান বহি লৈছোঁ এফালে চাওক ইয়াত জিৰণি বহিবলৈ মানে ইয়াত জিৰণি ল'বলৈ কিমান ধুনীয়াকৈ এইবিলাক সজাই থোৱা আছে এইফালে এজোপা গছ আছে আৰু মানে ভাগৰটো লাগিছে যিহেতু খোজকাঢ়ি কিন্তু মানে গোটেই জেগাটো ইমানেই ঠাণ্ডা মই একদম মানে পূৰা বতাহ দি আছে তো ভালো লাগিছে সেইকাৰণে কিন্তু অলপমান খোজকাঢ়ি ভাগৰ লাগিছে অকণমান ইয়াতে বহি লওঁ আৰু এইফালে চাওক আপোনালোকে সেইজনী দেখিছে ধনেশ চৰাই হয় এজনী ইয়াতে কাৰ্বি ভাষাত এই চৰাইজনীক কোৱা হয় ৱেটাৰাং বুলি কোৱা হয় এয়া চাওক ইয়াতে এনেকৈ এটা মানে সজাই থোৱা হৈছে এনেকৈ চাওক এতিয়া গৈ আছোঁ এইফালে চিলড্ৰেন পাৰ্কৰ ফালে গৈ আছোঁ এয়া দাদাজনে আমাক লৈ গৈ আছে সেইফালে চাইনবোৰ্ড আছে তো ব'লক চিলড্ৰেন পাৰ্কৰ ফালে যাওঁ কি আছে চাওঁগৈ গছ এজোপা অথনি আপোনালোকক দেখুৱাইছিলোঁ নামটো নাজানো বুলি কৈছিলোঁ এয়া চাওক মানে গছজোপা কি হয় গছজোপা মানে ডালত চব ফুলবিলাকতো ডালত লাগে কিন্তু এই ফুলজোপা মানে গা গছতে লাগিছে তো এই গছজোপাৰ নাম কি দাদাজনে আমাক কৈ দিব অশোক ফুল হয় গছজোপাৰ নাম অশোক ফুল এয়া চাওক আৰু এয়া চাওক আমি অথনিটো জীয়া কাছ দেখিছিলোঁ আৰু এইফালে চাওক এটা কাঠেৰে সজাই থোৱা এটা কাছ এইফালে দেখি পাইছে অথনি জীয়া কাছ দেখিলোঁ আৰু এইফালে কাঠেৰে সজাই থোৱা এটা কাছ এয়া চাওক প্ৰায় ইয়াৰ দীঘলটো 20 ফুট আৰু বহলটো 20 ফুটমান হ'ব প্ৰায় এয়া চাওক এনেকৈ ইয়াত সজাই থোৱা হৈছে এই গছজোপা চাওক এই গছজোপাৰ পাতৰ ৰংটো হয়তো অকণমান হালধীয়া নিচিনা আপোনালোকে দেখি পাইছে এই গছজোপা মানে যিমানে বেছি ৰ'দ পাব সিমানেই ইয়াৰ মানে পাতৰ কালাৰটো মানে উজ্জ্বলতাটো বেছিকৈ বাঢ়ি গৈ থাকিব এয়া চাওক এয়া চাওক ফুলবোৰ কিমান ধুনীয়াকৈ সজাই থোৱা হৈছে এই ফুলজোপাটো আমি আগতে কেতিয়াও দেখা নাই আৰু ইয়াৰ আমি প্ৰায় নামো নাজানো এই ফুলজোপাৰ নাম হৈছে হলিহক ফুল আপোনালোকে সেইফালে দেখিলে হয়তো তাত বহুত বেছিও আছিলে এয়া চাওক আৰু এয়া দেখিছেনে আপোনালোকে এফালে হৈছে এটা সৰু ল'ৰা ছোৱালীয়ে খেলা এটুকুৰা ঠাই আৰু এইফালে দেখিছেনে মই সিফালেদি চিৰিয়েদি উঠি আহিলোঁ আৰু ইয়াত এতিয়া এনেকৈ চুচৰি খেলা সেনেকুৱা হয় আৰু জানেনে মোক ইয়াত পাপাই খেলিবলৈ গৈছে কিন্তু মোৰ বহুত ভয় যে মই যদি কেনেবাকৈ একেবাৰে চুচৰি আহি তলত পৰোহি এনে বিভিন্ন ধৰণৰ ভয় কিন্তু পাপাই কৈছে যে একো নহয় তই চাওঁ আহক যে মই খেলিলোঁ নে নাই তো শেষত আহিলোঁ আৰু এনেকৈ চুচৰি ভয়ে মানে কাৰ্বি হেমটন বুলি কোৱা হয় এয়া চাওক এফালে চাইনবোৰ্ডো আছে তো ইয়াত উঠিব দিবনে তো ইয়াতে অকণমান উঠি চাওঁ কেনেকুৱা কি
আমি এতিয়া আছোঁ কাৰ্বি হেমটনৰ ওপৰত আছোঁ এয়া কিন্তু এইবোৰ তলা মৰা আছে এতিয়া ভিতৰত কি আছে একো দেখাব নোৱাৰোঁ তো ইয়াতে ঘৰটোৰ ওপৰতে ইয়াতে উঠিলোঁ এয়া চাওক এইবোৰ এনেকৈ আৰু এইফালে চাওক এইফালে গছ এজোপা দেখিছোঁ ইয়াত আছে এয়া চাওক ইয়াত আছে ভেলভেট এপল এইটো আপেলৰ নিচিনাই কিবা গছ হয় কিন্তু ইয়াত এতিয়া ফলটো লগা নাই তো আপোনালোকক ফলটো দেখুৱাব নোৱাৰিম আৰু ময়ো ফলটো চিনি নেপাওঁ এই ফলটো এতিয়া নহয় এইটো ঠাণ্ডা দিনতে ফলটো হ'ব মানে তো সেইকাৰণে এতিয়া লাই লগা আৰু আপোনালোকক দেখাব পৰা নাই আছে পিকনিক স্পট তো এইফালে বাওঁফালে সেইফালে আপোনালোকে হয়তো দেখিব পাইছে সেইফালে মানে পিকনিক খাবলৈ দিয়া হৈছে ঠাইটো সেইফালে চাওক তো এতিয়া আপোনালোকক দেখুৱাবতো বিচাৰিছে সেইফালে গৈ কিন্তু বৰষুণ দি দিছে বতৰটো বহুত বেয়া কৰি দিছে সেইকাৰণে অকণমান অসুবিধা হৈ গৈছে এইফালে মানে একদম পূৰা ইয়াত ধুনীয়াকৈ এনেকৈ ফুল গছবিলাক সেইবিলাক সজাই থোৱা আছে এইটো চাওক কিমান ধুনীয়া এফালে দেখা পাইছে আপোনালোকে ইয়াত মানে এনেকুৱা হৈছে এতিয়া বতৰটো মানে অলপ ৰ'দ কিন্তু হ'লেও এয়া পূৰা বৰষুণ দি আছে আপোনালোকে হয়তো ধৰিব পৰা নাই কিন্তু বৰষুণো দি আছে তো এয়া দেখিছে আপোনালোকে কিমান সুন্দৰ কিমান ধুনীয়া চাওক সঁচাকৈ দে মই মানে এই কাৰ্বি আংলঙত আহিলোঁ আৰু বহুত ঠাই ফুৰিছোঁ মানে বহুত বেছিও নহয় অলপমান ঠাই ফুৰিছোঁ কিন্তু ইয়াত মানে ঠাইবিলাক দেখিছোঁ ইমান ধুনীয়া মানে ইমানেই বেছি ভাল লাগিছে এতিয়া মানে কি হ'ল মোৰ এই নামনি অসম মানে এই ডিফু ঠাইখন এইখন ঠাইখন মানে এৰি মোৰ একেবাৰে যাব মন নাই বহুত বেছি ভাল ধুনীয়া ইয়াত জেগা আছে মানে এইখন গোটেইখন আছে ইয়াত অকল ফুলনি আৰু ফুলনিবিলাকত মানে পানী ঢালিবলৈ এনেকৈ ইয়াত চাওক কুঁৱাৰ এনেকৈ ব্যৱস্থা কৰি থোৱা আছে ইয়াত পানীৰ ব্যৱস্থা কৰা আছে ফুলবিলাকত পানী ঢালিবলৈ চাওক এতিয়া পূৰা ডাঙৰকৈ বৰষুণ আহিছে আৰু এই দাদাজনক মই বহুত বেছি ধন্যবাদ দিওঁ তেখেতে আমাক ইমান ডাঙৰ পাৰ্কখন আজি ফুৰালে তো আপোনাক বহুত থেংক ইউ আমাৰ লগত ইমান সময় আপুনি কটালে তো ধন্যবাদ আপোনাক আৰু এফালে চাওক এনেকৈ এইবিলাক চাওক কিমান ধুনীয়াকৈ এফালে পানী আহি আছে আপোনালোকে দেখা পাইছে এয়া চাওক তো ইয়াত মানে পিকনিকৰ টাইমত মানে এইবিলাক পানী দি ধোৱা মেলাও কৰিব পাৰে আৰু এইফালে চাওক মানে ইয়াত পূৰা সুবিধা কৰি দিছে আৰু সেইফালে চাওক ইয়াত মানে পিকনিক খাবলৈ ইয়াত ইমান ধুনীয়াকৈ মানুহক সুবিধা কৰি দিছে এইফালে চাওক কিটচেন এইফালে বনাই দিছে আৰু সেইফালে চাওক এইফালে এনেকৈ ডাইনিং ছিট ইয়াত মানে এনেকৈ ইয়াত খোৱা মেলা সুবিধাৰ কাৰণে ইয়াত এনেকৈ থৈ দিছে এইফালে চাওক আৰু সেইফালে চাওক মানে আছে ইয়াত তেনেকৈ ডাষ্টবিন আৰু এইফালে এনেকৈ টয়লেটবিলাকো এনেকৈ থৈ দিয়া আছে ইয়াত চাওক কিমান ধুনীয়াকৈ ইয়াত সুবিধা কৰি দিছে পিকনিক খাবৰ বাবে আৰু এখন চাওক কিমান ধুনীয়া ইয়াৰ ওপৰতে এনেকৈ দলং বনাই দিছে আৰু মই আগতে আপোনালোকক কৈছিলোঁ যে এইবিলাক কলা বগা আৰু ৰঙা এইবিলাক আপোনালোকে চিন দেখিছে এইবিলাক হৈছে কাৰ্বিসকলৰ মানে চিন এয়া চাওক আপোনালোকে দেখিলে আজি ডিফুৰ ৰিক্ৰিয়েশ্যন পাৰ্কটো আপোনালোকক দেখালোঁ আজি যিহেতু মই বহুত দূৰৰ পৰা আহিছোঁ আপোনালোকে হয়তো জানেই মই একেবাৰে মাৰ্ঘেৰিটাৰ পৰা আহিছোঁ ইয়াত ফুৰিবলৈ আৰু আজি আপোনালোকক ইয়াত দেখালোঁ এইখিনি আশা কৰোঁ আপোনালোকে আজি এই ৰিক্ৰিয়েশ্যন পাৰ্কটো চাই ভাল পালে ইয়াৰ দৃশ্য আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে মই আগলৈ আৰু উৎসাহ পাওঁ আপোনালোকৰ আগত আৰু ভাল ভিডিঅ' মই আগবঢ়াব পাৰোঁ মই পৰিমিতা আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ পুনৰবাৰ এটি নতুন ভিডিঅ'তে মই আপোনালোকক লগ পাম ধন্যবাদ।